পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আমি ভোগালী মেলাখন চাওঁ আহকচোন আহক ইয়াতে নানান খেল ধেমালি পতা হয় যে যিখিনি খেল ধেমালিৰ পৰা মনোৰঞ্জন পায় মহিলাখিনি আৰু উপকৃত হ'ব পাৰে সেই মৰ্মে আমি এইখিনি এনেকুৱা অনুষ্ঠান পতা হয়। কাঞ্চন বাইদেউক মই ধন্যবাদ জনালোঁ আৰু তেখেতে আমাৰ ৩ নম্বৰ প্ৰতিযোগী হ'ল এইটো নামটো লিখি ল'লেই হ'ল চম্পা চৌধুৰী ৰাখে নেকি ভোগালী মেলত যিখন খেল এইমাত্ৰ হৈ গ'ল সীমন্ত কিয় নাম তোমাৰ নাম সীমান্ত মেধি অলপ দুখনমান কথা ক'ব অলপ শুনিবচোন আৰু ভোগালী মেল আমাৰ যিহেতু অসমীয়া জাতিৰ এটা উৎসৱ বিহু মই আপোনালোকক জনাওঁ যে বিগত বৰ্ষৰ নিচিনা এইটো পঞ্চায়ত গ্ৰামোন্ন বিভাগৰ ফালৰ পৰা এইটো আমাৰ কৰাৰ কাৰণে আমাৰ এইটো SRLMৰ পৰা এইটো বিগত বৰ্ষটো তেনেকৈ আপোনাৰ মই যেতিয়াৰ পৰা ইয়াতে সোমাইছোঁ বা তাৰ যেতিয়াৰ পৰা NRLM হৈছে তেতিয়াৰ পৰা ইয়াতে এটা ভোগালী লগতে বহাগী এনেকুৱা মেলা অনুষ্ঠান আয়োজিত কৰে আৰু সেই অনুষ্ঠান মৰ্মে আমাৰ যিখিনি গাঁৱৰ মহিলা আত্মসহায়ক গোটৰ লগত জড়িত হৈ থাকে সেইসকল মহিলাক আমি ইয়াৰ পৰা লাভৱান বা উপকৃত হোৱাৰ কাৰণে আমি এটা প্লেটফৰ্ম দিয়া হয় বা সুযোগ দিয়া হয় সেই মৰ্মে এই অনুষ্ঠানটো পতা যায় আৰু ইয়াতে নানান খেল ধেমালি পতা হয় যে যিখিনি খেল ধেমালিৰ পৰা মনোৰঞ্জন পায় মহিলাখিনি আৰু উপকৃত হ'ব পাৰে সেই মৰ্মে আমি এইখিনি এনেকুৱা অনুষ্ঠান পতা হয় আৰু সেয়ে মই আপোনালোকক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ লগতে ভোগালী বিহুৰ আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ মোৰ লগত নৱ আহিছে নৱ ছুপাৰ ব্লগছ ই ভাল খবৰ নৱ ঠিক আছে শিপিনীসকলে আছে যিখন আমাৰ গামোচা আমি মন্ত্ৰী বিধায়ক আমাৰ জ্যেষ্ঠ ব্যক্তিসকলক আমি সম্ভাষণ জনাওঁ সেই গামোচাখনৰ ওপৰত মই আজি কথা পাতিম আমাৰ শিপিনীসকলৰ লগত যিখন গামোচা আমি বজাৰত 50 টকাত পাওঁ সেইটো তাৰমানে কি হয় আমি এই বাহিৰা যিখিনি গামোচা আহে সেইখিনি আমাৰ মানে গাঁওবিলাকতো চলে 50 টকাটো দিয়ে 70 টকা দিয়ে 30 টকা পৰ্যন্ত দিয়ে কিন্তু আমাৰ শিপিনীখিনি হাতে কাপোৰখিনি বৈ পেলাই শালত বৈ ধুনীয়া কৰি কাপোৰ কানিখিনি বিক্ৰী কৰাৰ বিনিময়ত সেইখিনি কাপোৰ বিক্ৰী কৰা আমাৰ মানদণ্ডটো কমি গৈছে শিপিনীসকলক মই সম্ভাষণ জনাইছোঁ যে আমাৰ অসমীয়া কৃষ্টি জীয়াই ৰাখক